নমস্কাৰ। ৰাতিপুৱা উঠিছোঁ বুলি ভাবিছে নেকি? নহয় আকৌ দেই, ৰাতিপুৱা নহয় দুপৰীয়াহে হয়। ৰাতিপুৱা কাম বন কৰি আকৌ শুই থাকিলোঁ মই, যিহেতু ঘৰত কোনো মানুহেই নাই, চব কামে কামে গ'ল। মাৰো সকামলৈ গৈছে, গতিকে লৈ বাৰীখনত একপাক চাই লওঁ বুলি আহিলোঁ। বাৰীখনত নিমাওমৰ পৰিৱেশ, কোনো ক'তো নাই। ককা বহি আছিলে দেই। কি কৰোঁ কি নকৰোঁকৈ ভিতৰত আহি দুটা জলফাই পালোঁ, তাকে আৰু আগফালে বহি খাওঁ বুলি ল'লোঁ আৰু। সেয়া জলফাই খাবলৈ বহি ল'লোঁ। মোৰ বেগত ককা আইতা বহি আছে। ঘৰত অকলে থাকি কোনে আমনি পায় বাৰু, মই কিন্তু বিৰাট আমনি পাওঁ দেই। অলপ সময়ৰ পিছত চাহকে বনাই ল'লোঁ আৰু লাল চাহকে খাওঁ বুলি, তাকে খাই লওঁ। ভাইটি নহালৈকে আচলতে মোৰ বহুত আমনি লাগে, যিহেতু ঘৰত 4টা মানুহ থাকোঁ আৰু তাই এটাও নাই বৰ্তমান, মই আছোঁ। গতিকে সেই আহিলেহে মনটো ভাল লাগিব আৰু। অলপ সময়ৰ পিছতে ভাইটি স্কুল ছুটি হ'ল আৰু স্কুলৰ পৰা আহোঁতে সেই মেগী দুটা লৈ আহিছে দেখিছেনে। আৰু যিহেতু দিনত আমি ভাত খোৱা নাই, গতিকে মেগী দুটা বনাই ল'লোঁ আৰু ভাইটিয়ে খাই ল'লে। তাৰপিছত ময়ো খাই লওঁ। তো আজিলৈ বাই।